নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালেই আছে। আজি মই আপোনালোকক দেখুৱাম গাজৰৰ বৰফি কেনেকৈ বনায়। প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ভালদৰে চাই থাকক। প্ৰথমতে গাজৰখিনি আমি ৰুকি ল'ম। গাজৰখিনি এতিয়া আমাৰ ৰুকা হৈ গ'ল। এতিয়া ডাঙৰ ডাঙৰ টুকুৰা কৰি লৈ আমি প্ৰেছাৰ কুকাৰত সিজাই লওঁ। এতিয়া আমি কুকাৰত এতিয়া আমি কুকাৰত কেইটামান চিটি দি আমি সিজাই ল'ম গাজৰখিনি। কুকাৰত সিজোৱা গাজৰখিনি এতিয়া আমি এখন বাচনত উলিয়াই ল'লোঁ। এতিয়া এইখিনি আমি আকৌ মিক্সিত গুড়ি কৰি ল'ম। এতিয়া অলপ ভাঙি মিক্সিত দি দিম আৰু পানীৰ ঠাইত এতিয়া মই আধা কাপ গাখীৰ দি দিম ইয়াতে। এতিয়া মিক্সি গুড়া কৰা হৈ গ'ল। এতিয়া মই এচামুচ গাখীৰৰ সৰ দিলোঁ। ইয়াতে এতিয়া মই কাজু বাদাম তাৰপিছত ইলাচি, কিচমিচ আৰু শুকান খেজুৰ গোটেইখিনি মিহলাই এতিয়া মই 2 কাপ চেনি ইয়াতে দি দিলোঁ। আমি গেছত এইখিনি সিজাই ল'ম। এতিয়া ভালদৰে লাৰি থাকিব লাগিব আৰু গেছটো অলপ বঢ়াই দিব লাগিব। প্ৰায় 20 মিনিট সময় এনেকৈ লাৰি থাকিব লাগিব আৰু কম জুইত সিজাই থাকিব লাগিব। এতিয়া আঠা হ'ব ধৰিছে। এতিয়া আমাৰ 20 মিনিট সময় হৈ গ'ল। এতিয়া এই আঠা হৈছে। এতিয়া মই আকৌ বন্ধ কৰি দিম। এই দেখিছেনে ইমান ধুনীয়াকৈ আঠা হৈছে। এতিয়া মই এখন বাচনত ঢালি বাচন এখনত ঢালি এইখিনি ভালদৰে সমান কৰি একদম ভালদৰে মাৰি দিম। এতিয়া কাটিলোঁ।
এতিয়া সমান সমানকৈ এনেকৈ কাটি কাটি ল'ব। এতিয়া মই কাটিছোঁ, আধা ঘণ্টাৰ পিছত সম্পূৰ্ণ টাইট হৈ যাব। এয়া মই এতিয়া সম্পূৰ্ণ হৈ গ'ল আৰু খুব ধুনীয়া টাইট হৈছে। এতিয়া আপোনালোকে এনেকৈ ঘৰত বনাব। এই দেখিছেনে ইমান ধুনীয়া টাইট হৈছে। মই দলিয়াই দলিয়াই দেখুৱাইছোঁ। এয়া বৰ ধুনীয়া টাইট হৈছে। আপোনালোকে ঘৰত এনেকৈ বনাই খাবচোন, বহুত ভাল পাব খাই। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।